মুহূৰ্ততে সৌৰভৰ মুখখন তাইৰ চকুৰ আগত ভাহি উঠিল। কিছু সময় চকলেট দুটালৈ চাই থাকি এটা সৰু হুমনীয়া কাঢ়ি তেওঁ কোলাত লৈ থকা হেণ্ডবেগটো খুলিলে। চকলেট দুটা থৈ তেওঁ নবাৰণৰ চিঠিখন বিচাৰিলে। বেগটোত বাটত লাগিব পৰা প্ৰয়োজনীয় দুই এপদ বস্তু, দুখনমান নোখোলা চিঠি আৰু কাগজৰ পেকেট এটা আছে। এয়াৰপৰ্টলৈ অহাৰ আগতে তেওঁ ঘৰলৈ গৈছিল। নবাৰণৰ চিঠিখন আহিছে নেকি চাবলৈ। চিঠিখন পাইছিল। লগত আন কেইবাখনো চিঠি আৰু কাগজৰ পেকেট এটাও আছিল। পেকেটটো আৰু চিঠিকেইখন খুলি চাবলৈ সময় নাছিল অপৰ্ণাৰ। প্ৰেৰকৰ ঠিকনাবোৰ পঢ়ি চাই বেগত ভৰাই লৈছিল। পেকেটৰ ঠিকনাটো দেখিহে থমক খাই ৰৈছিল। জেউতীয়ে পঠাইছে? অপৰ্ণা আচৰিত হৈছিল। অলপ যেন বিৰক্তও হৈ লৈছিল। ভাবিছিল, এতিয়াই লিখা পঠিয়াব পৰা হৈ উঠিলেনে জেউতী? ইমান সোনকালে সহজ হৈ উঠিব পাৰেনে মানুহ? কিমান দিননো হৈছে ঘটনাটো ঘটা? তেওঁ যে গুৱাহাটীলৈ গৈছিল, সেই সময়তেতো ঘটিছিল জেউতীৰ ঘটনাটো, যিটো ঘটনাক কঁপাই তুলিছিল সাংবাদিকতা, সাহিত্য আৰু ৰাজনীতিৰ জগতখন। তাৰপিছত ইমান সোনকালে লিখিবলৈ আৰম্ভ কৰিলেনে জেউতীয়ে? বেছি চিন্তা নকৰি পেকেটটো বেগত ভৰাই তেওঁ গুচি আহিছিল। চিঠিকেইখন আৰু পেকেটটো উলিয়াই আনিলে অপৰ্ণাই। নবাৰণৰ চিঠিখন আঁতৰাই থৈ বাকীকেইখন চিঠি বেগটোত ভৰাই থ'লে। পেকেটটো ভৰাই থ'বলৈ লৈও অলপ সময় হাতত লৈ থাকিল তেওঁ। খুলিব নেকি ভাবিলে। এনেকৈয়ে জেউতীয়ে প্ৰায়ে তেওঁলৈ লিখা পঠিয়াই বহু বছৰ ধৰি কাৰবাৰটো চলি আহিছে। কিজানি জেউতীয়ে কলেজত পঢ়ি থকাৰে পৰা। জেউতীয়ে গল্প, কবিতা যিয়েই নিলিখক তেওঁলৈ পঠিয়াই দিয়াটো নিয়মৰ দৰেই আছিল। অপৰ্ণাই পঢ়িবই লাগিব, শুধৰাই দিবই লাগিব, দীঘলীয়া চিঠি লিখি কেনে পালে তাইক জনাব লাগিব, উপদেশ দিব লাগিব, অনেক আবদাৰ অপৰ্ণাই কৰিছিলো। আন্তৰিকতাৰে তাই লিখাবোৰ পঢ়িছিল। দীঘলীয়া চিঠি লিখি জেউতীৰ লগত লিখা সম্পৰ্কে আলোচনা কৰিছিল। উৎসাহী আৰু উদ্যমী ছোৱালীজনীলৈ কিবা এটা মৰম সোমাই গৈছিল অপৰ্ণাৰ। তেওঁৰ অনেক ভক্ত পাঠকৰ মাজত জেউতীয়ে এক বিশেষ ঠাই অধিকাৰ কৰিছিল তেওঁৰ মনৰ মাজত। এই মুহূৰ্তত পেকেটটোত হাতত লৈ জেউতী মনত পৰি গ'ল অপৰ্ণাৰ। কিমান দিননো হৈছে জেউতীক শেষবাৰ দেখা? এমাহ? হয়, এমাহেই হৈছে কিজানি, নহয় তাতকৈ বেছি। কিমান দিন? মনত পেলাব নোৱাৰিলে তেওঁ। জেউতীক লগ পোৱাৰ পিছতেই তেওঁ দিল্লীলৈ উভতি গৈছিল। তাৰ পিছতো সৌৰভৰ লগতেই। পেকেটটো থৈ দিলে অপৰ্ণাই। পিছত চাব। জেউতীৰ প্ৰসংগলৈ এতিয়া আৰু সোমাবৰ মন যোৱা নাই। জেউতীক কেন্দ্ৰ কৰি ঘটা ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি কৰা ঘটনাটো তেওঁৰ মনলৈ আহিছে। এক ধৰণৰ অস্বস্তি আৰু বিষাদে তেওঁৰ মনটো আৱৰি ধৰিছে। আঁচলেৰে মুখখন মচিব অপৰ্ণাই। বেগটোৰ ওপৰত চিঠিখন আৰু তাৰ ওপৰত হাত দুখন থৈ তেওঁ চিত্ৰত আউজি বহিল। প্লেনখন তেতিয়া ৰাওনেৰ ওপৰেৰে তীব্ৰ গতিৰে দৌৰিবলৈ আৰম্ভ কৰিছিল। অপৰ্ণাই চকু দুটা মুদি দিলে। ইঞ্জিনৰ প্ৰচণ্ড শব্দই চকাৰ ঘৰখনে তীব্ৰ গতিত এক আশ্চৰ্য ভয়ংকৰ গতিশীলতাৰ মাজলৈ টানি লৈ গৈছে যন্ত্ৰৰ হাতত জীৱন সঁপি দিয়া এক এয়াৰবাছৰ মানুহক। সশব্দ যান্ত্ৰিকতাৰ মাজত বহি থকা মানুহবোৰক কণ্ঠত অবিস্মৃৰ্ণ নৈশব্দ। প্ৰচণ্ড গতিত, প্ৰচণ্ড শব্দৰে, প্ৰচণ্ড উচ্চতাত গৈ আছে প্ৰচণ্ড এয়াৰবাছখন। সীমাহীন আকাশৰ কাৰণে সি হয়তো একোৱেই নহয়, উৰণীয়া বগলীৰ ডেউকাৰ পৰা খহি পৰা শুকুলা পাখিৰ এটাতকৈও ক্ষুদ্ৰ। কিন্তু আকাশৰ চকুত তুচ্ছ বিমান এখনে নিজৰ ভিতৰত কঢ়িয়াই লৈ গৈছে এখন জীৱন্ত মানুহৰ বিশ্ব। অৰ্পণাও আছে তাত, মেঘৰ ওপৰত, ধাতুৰ খোলাৰ ভিতৰত বহি। তেওঁৰ চিন্তা প্ৰবাহত উটি গৈছে। তেওঁৰ হাতত এখন খোলা চিঠি নবাৰণৰ। ওপৰলৈ উঠি উঠি এক নিৰ্দিষ্ট উচ্চতাত ৰৈ যোৱা বিমানখনৰ ভিতৰত দুপৰৰ সুশস্য আলস্য। মাজে মাজে টুং টাংকৈ বাজি উঠিছে কলিং বেলৰ মাত।
নিঃশব্দ অথচ খৰখোজেৰে ইফালৰ পৰা সিফাললৈ অহা যোৱা কৰিছে এয়াৰ হোষ্টেছগৰাকীয়ে। আহাৰ দিয়াৰ যোজা চলিছে। বিস্ময় আৰু বিষাদৰ মিশ্ৰিত অনুভূতি লৈ বহি আছে অপৰ্ণা। নৱাৰুণৰ চিঠিখনে তেওঁক লৈ গৈছে তেওঁ নেদেখা দ্বন্দ্ব আৰু যন্ত্ৰণাৰ জৰ্জৰিত নৱাৰুণৰ ওচৰলৈ। ৩ পাতজোৰা চিঠিখন প্ৰতিটো শব্দৰ পৰা যেন নিগৰি পৰিছে সুতীব্ৰ আৱেগ। আখৰবোৰ যেন নৱাৰুণৰ হাতৰ আখৰ নহয়, অস্পষ্ট বিশৃংখল। লিখোঁতেও হয়তো মদ খাই আছিল নৱাৰুণে। তেওঁ চিঠিখন তুলি ল'লে। কলম ধৰি থাকিবলৈ মোৰ কষ্ট হৈছে। হঠাতেই যেন মোৰ সকলো শক্তি নিঃশেষ হৈ গৈছে। হয়তো হঠাৎ নহয়, বহুদিন ধৰি তিল তিলকৈ মই নিজেই ক্ষয় কৰিছোঁ মোৰ কলমৰ শক্তি। জানি শুনি জুইৰ ওপৰত বহি কোনোবাই জানো চিঠি লিখিব পাৰে? মই লিখিবলৈ লৈছোঁ, যদিও মই জানো নিজেই জ্বলাই লোৱা এই জুইত পুৰিয়েই মই